123 নং ডিগবৈ বিধানসভা সমষ্টিৰ পানীখোৱা গাঁও পঞ্চায়তৰ অন্তৰ্গত পানীখোৱা 2 নং ৱাৰ্ডত 23 জুন শুক্ৰবাৰে চেপছ ফাউণ্ডেশ্যনৰ আন্তৰ্জাতিক বিধৱা দিৱস পালন কৰে। পানীখোৱা গাঁও পঞ্চায়তৰ সভানেত্ৰী শ্ৰীযুতা ৰুণু হালৈ আৰু ডিগবৈ আঞ্চলিক আচাৰ সম্পাদক শ্ৰী উইলছন হেছা উক্ত অনুষ্ঠানত উপস্থিত থাকে। অনুষ্ঠানটিত 30 গৰাকী বিধৱা মহিলাক আঁঠুৱা দিয়া হয়। চেপছ ফাউণ্ডেশ্যনৰ কৰ্মকৰ্তা হৈ উপস্থিত থাকে ব্ৰুন টৰ্চিয়াছ, জুন তপ্ন আৰু বিনিতা তিৰাংকি। ডিগবৈৰ পৰা হাছান আখতাৰৰ সৈতে প্ৰতিবেদন, জনতা লাইভ অসম। আজি পানীখোৱা পঞ্চায়তৰ অন্তৰ্গত 2 নং ৱাৰ্ডত চেপাছ ফাউণ্ডেশ্যনৰ সহযোগত এটি কাৰ্যসূচী লোৱা হৈছিলে। যিহেতুকে আজি আন্তৰ্জাতিক বিধৱা দিৱস, এই বিধৱা দিৱসৰ উপলক্ষে এই কাৰ্যসূচী হাতত লোৱা হৈছিলে। তেখেতলোকে NGOৰ ফালৰ পৰা কিছু সামগ্ৰী বিতৰণ কৰিলে, খুব ভাল পাইছোঁ। আজি এই কাৰ্যসূচীত উপস্থিত থাকি মই অত্যন্ত সুখী অনুভৱ হৈছোঁ। আগলৈও যাতে তেওঁলোকে এনেকুৱা দুখীয়া মহিলাসকলক যাতে কিছু সামগ্ৰী আনি দিয়ক আৰু আগবাঢ়ি যাওক বুলি মই কামনা কৰিছোঁ। আজি চেপছ ফাউণ্ডেশ্যনৰ উদ্যোগত আন্তৰ্জাতিক বিধৱা দিৱস আজি থুলমূলভাৱে উদযাপন কৰা হৈছে আৰু আজি আমি এই কাৰ্যসূচীত উপস্থিত থাকি নথৈ আনন্দিত হৈছোঁ। আৰু আজি এই কাৰ্যসূচী পানীখোৱা গাঁৱত অনুষ্ঠিত হৈছে আৰু এই চেপছ ফাউণ্ডেশ্যনৰ উদ্যোক্তাসকলক ধন্যবাদ দিছোঁ। আজি যি সুন্দৰ সময়, সুন্দৰ এটা পৰিৱেশ দিয়াৰ কাৰণে, আৰু যিসকলে আজি বিধৱা মাতৃসকলক আজি তেওঁবিলাকৰ যোগেদি, এই চেপছ ফাউণ্ডেশ্যনৰ যোগেদি আজি তেওঁবিলাকৰ উপহাৰ স্বৰূপে আজি আঁঠুৱা এটি উপহাৰ দি আজি তেওঁবিলাকক সন্মানিত কৰিছে। তেখেতসকলক ধন্যবাদ দিছোঁ, চেপছ ফাউণ্ডেশ্যনৰ উদ্যোক্তাসকলক, আৰু লগতে যিসকলে আজি আহি তেওঁবিলাকে হস্ত বৃদ্ধি কৰিলে তেখেতসকলকো ধন্যবাদ জ্ঞাপন কৰিছোঁ।